হৰভোগ আৰক্ষী থানা অন্তৰ্গত ৰহাৰ ঘুগুবাৰী গাঁৱত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। জানিব পৰা মতে আজি ৰাতিপুৱা স্থানীয় ৰাইজে ৰহাৰ ঘুগুবাৰী গাঁৱত এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ৰাইজে হৰভোগ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক গৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ যায়। উল্লেখ্য যে পিছত আৰক্ষীৰ লোকে মৃত যুৱকজন হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ প্ৰয়াত নিৰণ দাস আৰু উৰ্বশী দাসৰ পুত্ৰ হনিত কুমাৰ দাস বুলি চিনাক্ত কৰে। আমি পুনৰ জানাইছো, আৰক্ষীৰ অভিযানত মৃত যুৱকজন হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ প্ৰয়াত নিৰণ দাস আৰু উৰ্বশী দাসৰ পুত্ৰ হনিত কুমাৰ দাস বুলি চিনাক্ত কৰে। জানিব পৰা মতে হনিত কুমাৰ দাস জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল আৰু মদ্যপান কৰিছিল তেওঁ। আৰু ইফালে জানিব পৰা মতে 17 মাৰ্চৰ সন্ধিয়াৰ পৰা যুৱকজন ঘৰৰ পৰা ওলাই গৈছিল। যুৱকজন মদ্যপান কৰিছিল। আমি পুনৰ জনাইছো, আৰক্ষীৰ অভিযানত মৃত যুৱকজন হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ প্ৰয়াত নিৰণ দাস আৰু উৰ্বশী দাসৰ পুত্ৰ হনিত কুমাৰ দাস বুলি চিনাক্ত কৰা হৈছে। হৰভোগৰ ৰহাৰ ঘুগুবাৰী গাঁৱত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। যুৱকজন হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ প্ৰয়াত নিৰণ দাস আৰু উৰ্বশী দাসৰ পুত্ৰ হনিত কুমাৰ দাস বুলি চিনাক্ত কৰা হৈছে। হৰভোগৰ পৰা প্ৰবীণ কুমাৰ ৰয়ৰ ৰিপৰ্ট, লাইভ টিভি ভাৰত।